RCB অনুৰাগীৰ বাবে সুখবৰ IPL ঘূৰি আহিব চিন্নাস্বামী ষ্টেডিয়ামলৈ বিজয় হাজাৰে ট্ৰফিত দিল্লীৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা যোৱা বছৰ IPL চেম্পিয়ন দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অনুৰাগীসকললৈ সুখবৰ ক্ৰিকেট পুনৰ ঘূৰি আহিব চিন্নাস্বামী ষ্টেডিয়ামলৈ যোৱা বৰ্ষৰ জুন মাহত সংঘটিত হোৱা অঘটনৰ পিছৰে পৰা সুৰক্ষাজনিত কাৰণত বন্ধ কৰি ৰখা হৈছিল চিন্নাস্বামী ষ্টেডিয়ামত ক্ৰিকেট খেল অহা জানুৱাৰী মাহত দিল্লীৰ বাবে বিজয় হাজাৰে ট্ৰফিৰ খেল অনুষ্ঠিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে চিন্নাস্বামী ষ্টেডিয়ামত উল্লেখ্য যে বিৰাট কোহলীয়ে দিল্লীৰ হৈ এইবাৰ বিজয় হাজাৰে ট্ৰফি খেলিব সেউজ সংকেত কৰ্ণাটক চৰকাৰৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ আশ্বাস উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰে কয় যে বেংগালুৰুৰ সুনাম ৰক্ষা কৰিবলৈ আমি প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছো পৰ্যাপ্ত প্ৰতিৰোধমূলক ব্যৱস্থা নিশ্চিত কৰাৰ চৰ্তত অনুমতি প্ৰদান কৰা হৈছে নিৰাপত্তা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা নিশ্চিত কৰাৰ দায়িত্ব গৃহমন্ত্ৰী জি পৰমেশ্বৰৰ ওচৰত অৰ্পণ কৰা হৈছে কৰ্ণাটক ৰাজ্য ক্ৰিকেট সংস্থাৰ সভাপতি ভেংকটেশ প্ৰসাদৰ নেতৃত্বত সংস্থাটোৱে সুৰক্ষা ব্যৱস্থা চূড়ান্ত কৰিবলৈ আৰক্ষী বিভাগৰ সৈতে আলোচনা কৰিব বুলিও আশা কৰা হৈছে As far as the KSA is concerned, my Dr. Parmeshwar, our Home Minister, will meet the KSA office bearers. He will call them. There is a Kuna remit. We are very positive. We don't want any matches to go out of Bangalore. So Mr. Parmeshwar will deal the issue. News Text Report, Global News Network.